वेलकम टू माय चैनल मोहामिर भिडिओ तो आमी आज जाम बरपेटाলৈ बरपेटा किछुमान ठाইত এখন ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা অনুৰোধ থাকিল যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল আইকনটো টিপি ঘণ্টাটো বজাই দিয়ক যাতে মোৰ আপলোড কৰা সকলো ভিডিও আপুনি আগতীয়াকৈ চাব পাৰে তো বলক আমি ভিডিওটো আৰম্ভ চকু থৈ কিয় হাঁহিতি মাৰা উমি উমি জ্বলিছে মোৰ হিয়া মনৰে ভিতৰত কি ৰাখিছা গোপনে নোকোৱা লাজতে কিয় আঁতৰি যোৱা মোৰ বুকুত লাহে লাহে মৰম বাঢ়িছে তোমালে সপোনতো আজিকালি দেখো মই তোমাকে I love the way you're smiling, I love the way you're talking. I would love to be all the with you for all of my life. I love the way you're smiling, I love the way you're talking. I would love to be all the with you for all of my life. Yeah, I Fakhruddin Ali Ahmed Medical College I paluhi. Yeah, Fakhruddin Ali Ahmed Medical College. Jyotigaon Fakhruddin Ali Ahmed Medical College है तो ऐसा दुनिया नशर है तो या Fakhruddin Ali Ahmed में बम माने बम डांगर मेडिकल है तो बेटा ऐसा बम डांगर बिल्डिंग है या Fakhruddin Ali Ahmed Medical College या হৈছে हाई रोड আৰু মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা পথ या মানাস কথাবোৰ খুলি বুকু জ্বলিছে প্ৰেমৰে অগনি I love the way you're smiling, I love the way you're talking. I would love to be all the with you for all of my life. I love the way you're smiling, I love the way you're talking. I would love to be all the with you. এইটো আয়ুৰ্বেদিকৰ মেডিকেল হয় আয়ুৰ্বেদ ঔষধৰ মেডিকেল আৰু ইয়াৰ সেইফালে আছে প্ৰাইভেট সঞ্জীৱনী মেডিকেল হয় এইটো সঞ্জীৱনী হস্পিটেল এয়া সঞ্জীৱনী হস্পিটেল লেচাৰ এয়া এতিয়া আমি যাম বৰপেটা টাউনলৈ বলক আমি বৰপেটা টাউনলৈ যাওঁ তার আগতে মাস্কখন পিন্ধিলোঁ কাৰণ বৰপেটাত তামাম পুলিচে কাণত ধৰা দিয়ে কাণত ধৰ খাবলৈ নাযাওঁ মাস্কখন পিন্ধিলোঁ আগতে অলপ মাস্কখন পিন্ধা হ'ল অলপ বৰপেটা টাউনৰ এয়া চাৰিআলিত চলোঁ চাৰিআলিত বৰপেটা টাউনৰ ভিতৰত এয়া আগৰ টাউনখন বম মস্তি লাগিছে আজি তামাম একেবাৰে তামাম মানে তামামে মস্তি লাগিছে আজি বৰপেটাৰ ভিডিঅ' বনাবৰ কাৰণে এয়া এইফালে আছে বৰপেটা ৰাজ্যিক খেলপথাৰ এয়া ৰাজ্যিক খেলপথাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰ হয় পিছলৈ ক্ৰীড়া সন্থাখন চোৱাম আগতে আমি এফালে টাউনেদি ঘূৰি আহোঁ চাও টাউনত কিমান ভিৰ আছে বলক আমি টাউনলৈ যাওঁ এয়া হ'ল ৰাইনো ক্লাব মানে ক্লাব ৰাইনো হয়
বলক আমি টাউনলৈ যাওঁ। চকুতে চকু থোৱানা উৰুৱাই লৈ যোৱানা আজি টাউনত মস্ত ভিৰ, মস্ত মানে মস্ত, এইফালে তো আৰু ভিৰ, আগলৈ আৰু ভিৰ। বলক আমি আগলৈ যাওঁ, যোৱাৰ কাৰণে চেষ্টা কৰোঁ। বলক ফাইনেলি আহি পালোঁ বৰপেটা। ভাড়া দি আছে টাউনৰ অৱস্থা বৰপেটা ঈদগাহ। এইটো বৰপেটা জিলা, এইটো বৰপেটা ঈদগাহ হয়। বৰপেটা ঈদগাহ পালোঁ আমি। বৰপেটা তামাম লাগিছে আজি, মজা। এই সন্মুখত কবৰস্থান আছে, বলক কবৰস্থান আছে। বৰপেটা জিলার কি होता তো আমি ভিডিওটো আহি শেষ পৰ্যায়ত উপস্থিত হৈছোঁ আৰু খন্তেক আৰু এটা বস্তু দেখাই কিনে আপোনালোকৰ এই ভিডিওটো আমি শেষ কৰিম। তো বলক সেই শেষৰ বস্তুটো চাই লওঁ। এইটো ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।